নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে আৰু ঘৰতে আছে। যিহেতু বিগত সময়ছোৱাৰ পৰা আজি পৰ্যন্ত কৰোনা মহামাৰীয়ে গোটেই বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু বহুসংখ্যক লোকে এতিয়াও এই মহামাৰীৰ সৈতে যুঁজ দি আহিছে আৰু অতি দুখৰ বিষয় যে বহুসংখ্যক লোকৰ মৃত্যু হৈছে। গতিকে বিশেষ প্ৰয়োজনবোধ নকৰিলে আমি সকলোৱে ঘৰতে সোমাই থকাটোৱেই আমাৰ বাবে উপযোগী। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় লগতে অন্যান্য শৈক্ষিক অনুষ্ঠানসমূহত শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকৰ বাবে গতানুগতিক আৰু প্ৰত্যক্ষ শিক্ষা গ্ৰহণৰ পৰিৱৰ্তে এতিয়া শৈক্ষিক প্ৰযুক্তিৰ মাধ্যমৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিবলগীয়া হোৱাৰ বাবে কিছু ক্ষেত্ৰত আৰু কোনো লোকৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে। কিন্তু বৰ্তমান সময়ছোৱাৰ লগত আমি নিজকে খাপ খোৱাই আগবাঢ়ি যাবই লাগিব আৰু শিক্ষা গ্ৰহণ কৰি যাবই লাগিব। লগতে এই সময়ছোৱাত ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হোৱাৰ বাবে আমাৰ বাবে আমনিদায়কো হৈ পৰিছে। গতিকে আপুনি আপোনাৰ ভাল লগা কামটো উলিয়াই লওকচোন, নতুবা আপোনাৰ যি বিষয়ত পাৰদৰ্শিতা আছে সেই বিষয়টোৰ সৈতে ব্যস্ত থাকক। দেখিব সময়বোৰ কেতিয়া পাৰ হৈ গৈছে আপুনি ক'বগৈ নোৱাৰিব। এই জটিল সময়ছোৱাত প্ৰতিটো ক্ষেত্ৰতে আমাৰ সাৰথি হৈ আগবঢ়াই নিয়া মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মোৰ ধন্যবাদ জনাইছোঁ। লগতে স্বাস্থ্যকৰ্মী বিষয়া আৰু প্ৰশাসনিক বিষয়াসকল যিসকলে দিনে ৰাতিয়ে অশেষ কষ্ট কৰি আমাক সুৰক্ষা প্ৰদান কৰি আহিছে, তেওঁলোকলৈও অশেষ ধন্যবাদ জনাইছোঁ। শেষত আপোনালোক সকলোলৈ এটাই অনুৰোধ, ঘৰতে থাকক আৰু সুস্থ থাকক। যিহেতু চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলাটো আমাৰ সকলোৰে কৰ্তব্য। ধন্যবাদ।